স্বাগতম জানাইছোঁ মই মনিকাই মোৰ চেনেলৰ আন এটা ৰেচিপি লৈ আজি এটা পিঠা ৰেচিপি আগবঢ়াইছোঁ আপোনালোকলৈ আৰু লগতে মোৰ এগৰাকী সাবস্ক্ৰাইবাৰৰ মোষ্ট ৰিকুৱেষ্টেড ৰেচিপি হয় আহকচোন এই ৰেচিপিটো কেনেকৈ ট্ৰাই কৰিলোঁ চাওঁ পিঠাৰ ৰেচিপিটোৰ কাৰণে মই লৈছোঁ ময়দা 1.5 কাপ আৰু সুজি লৈছোঁ আধা কাপ চেনি লৈছোঁ আধা কাপ আৰু ইলাচি গুড়ি কৰি লৈছোঁ আধা চামুচ আৰু নিমখ লৈছোঁ 1 চামুচতকৈ অকণমান কম পানী লৈছোঁ 1 গিলাচ কুহুমীয়া গৰম পানী আৰু বেকিং পাউডাৰ লম অকণমান ঘি লম এতিয়া কেৰাহীখন গেছত পাতি দিলোঁ গৰম হোৱাত এয়া ৰিফাইন তেল দিছোঁ আপোনালোকে মিঠাতেলো দিব পাৰে এতিয়া মিশ্ৰণটো অকণমান দি চাই লৈছোঁ ওপৰলৈ ফুলি উঠিলে জানিব যে আমাৰ পিঠাটো বনাব ৰেডি হৈছে এটাকৈ মোৰ সম্পূৰ্ণ পিঠা হৈ উঠিলে আপোনালোকেও ট্ৰাই কৰিব যদিহে আপুনি মোৰ চেনেলত নতুন তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেলটো এবাৰ টাচ কৰি অল কৰি ৰাখিব তেতিয়াহে প্ৰতিটো নটিফিকেশন আপোনালোকে প্ৰথমেই পাই থাকিব ধন্যবাদ